গুড মৰ্ণিং নিৰ্মালীজ গেলেৰীৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু শাওণ মাহৰ শেষৰটি সোমবাৰ, গতিকে মই এতিয়া যাব ওলাইছোঁ শিৱ মন্দিৰলৈ। আমাৰ ঘৰৰ একদম ছাইডতে ধুনীয়া শিৱ মন্দিৰ এভাগ আছে, ওচৰতে আছে। গতিকে মই এতিয়া তালৈকে যাম। তাৰপিছত আজিৰ দিনটো বহুত কাম আছে, দিনটোৰ কাম লৈ ওলালোঁ। প্ৰথমে মন্দিৰ যাম, তাৰপিছত আছে মোৰ ফটোশ্বুট। যিহেতু আমি নতুন ধাৰাবাহিক এখন কৰিম, মুহূৰ্ত অলৰেডি হৈ গ'ল। সেই ধাৰাবাহিকখন আজি আমাৰ ফটোশ্বুট হ'ব। তাৰ পাছত আকৌ মই যাব লাগিব হেৰিলৈ, ITM মাছখোৱালৈ, যিহেতু আজি আমাৰ শ্ব' আছে। গতিকে আজি বহুত কাম আছে, সেইকাৰণে সোনকালে উঠি প্ৰথমে মন্দিৰলৈ ওলাইছোঁ। আৰু এয়া আমাৰ ঘৰৰ কাষত থকা শিৱ মন্দিৰ ভাগ। আৰু ইতিমধ্যে ভক্তসকল আহি চাকি বন্তি জ্বলাইছে। আৰু এইবাৰ মন্দিৰৰ পৰা আহি আমি ওলালোঁ ফটোশ্বুটলৈ বুলি। তুমি এতিয়া আহিছা, ময়ো এতিয়া আহিছোঁ। মই 9টা বজাৰ পৰা ৰখি আছোঁ। আৰে মই 9টাৰ পৰা ৰখি আছোঁ, বাপাৰে মতাই নাই। অ'কে, চ' আমি আজি বহাগীৰ ফটোশ্বুট কৰিবলৈ আহিছোঁ। একেবাৰে ৰাতিপুৱা ৰেডি হৈ আছোঁ, বাপাৰে মতা নাই। এতিয়া আহি পালোহি, ফাইনেলি এতিয়া মেকআপ চেকআপ লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম লুকবোৰ। আজি কেইবাটাও কাম আছে, গতিকে টোপোলা টাপলিও মোৰ বেছি হৈছে। দেখিছেনে, গোটেইখন মোৰে টোপোলা। মেকআপৰ পিছৰ লুকটো দেখুৱাম। আৰ্টিষ্টসকল আহি পাইছে। এয়া সংগীতা, আপোনালোকে বাৰু পিছত তাই লুকটো চাব দেই। এতিয়া এনেও ধুনীয়া, কিন্তু ওলাই আছে কাৰণে ডিষ্টাৰ্ব নকৰোঁ। আৰু এয়া নাৰ্গিছ ওলাই আছে। আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট, প্ৰথম লগ পাইছোঁ। আৰু এয়া আচলতে তাইক মই সংগীতা মাতি আছিলোঁ দেই, কিন্তু চৰি টাইমকৈ ডাঙৰ হয় আৰু দেখাত নালাগে বাৰু, বহুত মেইনটেইন কৰি আছে যে, সেইকাৰণে। 2টা বাচ্চা আছে, 10 বছৰীয়া। আমাৰ নিৰ্মালীৰ ধুনীয়া লুক আজি। এইটো ফাৰ্ষ্ট লুক। আচলতে এইটো মই মোৰ শ্ব'ৰ কাৰণে আনিছিলোঁ, কিন্তু বাপ্পাৰে ক'লে এইটোৱে ভাল আছে, এইটো পিন্ধা। গতিকে খুব ধুনীয়া লাগিছে। দলে নিউজে দিছে দেই, থেংক ইউ ছ' মাছ দলে দা, বহুত ধুনীয়া লাগিছে গানটো। আমাৰ ইয়াৰ মেইন মানুহজন আহি গ'ল, প্ৰণৱ দা, আমাৰ নাট্যকাৰ। আৰু প্ৰণৱ দা আচলতে এটা ঘৰত বিশেষ ঘটনা এটা ঘটিল, যিটোত মই ভুক্তভোগী। সেয়া প্ৰণৱ দাৰো সেয়াই হ'ল। প্ৰণৱ দায়ো নিজৰ মাক হেৰুৱালে, আৰু মাক হেৰুৱাৰ নিচিনা মানে বেদনা নাই এইখন পৃথিৱীত। মায়ে সকলো, নহয় জানো? উপায় নাই প্ৰণৱ দা। মা আচলতে মোৰ অতনে পুৰণা বন্ধুৰ দৰে আছিল মোৰ মা। চব কথাই কোৱা হয়, চিৰিয়েলৰ কথা নথকা সকলো মা সদিয়া ভাষা কৰা হয়। আমাক মিছ কৰা হৈছে আৰু কিমান দিন কেনেকৈ কি নাজানো। হয়, বৰ বেছি বয়সো হোৱা নাছিলে, মানে যি লিখি থয় সেইটো আমি লিখাটো একচেপ্ট হ'বই, কৰিব লিখাটো লাগিব। হ'বই। তথাপিতো বাৰু আজি এতিয়া আমাৰ আচলতে ফটোশ্বুট আছে, গতিকে আমি সকলো আহিছোঁ। প্ৰণৱ দাক বহুত দিনৰ মূৰত দেখিলোঁ। প্ৰণৱ দা যিহেতু ঘৰত আছিলে, সকাম হৈ গ'ল ন প্ৰণৱ দা? ভালে ভালে। অঁ, আৰু বহাগীৰ বিষয়ে কি ক'ব? বহাগী এটা বেলেগ ধৰণৰ কাহিনীৰ ধাৰণা বাপাদা আৰু মেটিঅ'ৰ বাই বাহিৰলৈ ষ্টৰিটো, তাকে মই কিছু ডেভেলপ কৰিলোঁ। তাৰপিছত বৰ বেলেগ ধৰণৰ ইউনিক, আজিলৈকে চাগে ধাৰাবাহিকত নোহোৱা ষ্টৰি এটা হ'ব। ধাৰাবাহিক বহুতকেইটা ষ্টৰি একচুৱেলি ধাৰাবাহিকত আমাৰ হৈ গৈছে। ধাৰাবাহিক ইমানেই ধাৰাবাহিক হৈছে যে সকলো ষ্টৰি হোৱা লাগে, কিন্তু এই ষ্টৰিটো অলপ বেলেগ, ইউনিক পাব। আৰু বিশেষকৈ যিসকল আৰ্টিষ্টক লৈ পেলাই বাপাই ভাবিছে, প্ৰতিজন আৰ্টিষ্টে বিদগ্ধ আৰ্টিষ্ট, প্ৰতিষ্ঠিত শিল্পী, আৰু সকলোৱে নিজৰ নিজৰ পৰিচয় আছে। আৰু সেই পৰিচয়টোক মই লিখনিৰ জৰিয়তে আৰু এটা মাত্ৰা দিবলৈ চেষ্টা কৰিম, পাৰোঁনে নোৱাৰোঁ নাজানো। আৰু ভাল কথা, প্ৰথমবাৰৰ কাৰণে জিলিখাবা আহিছে ধাৰাবাহিক কৰিবৰ কাৰণে। নিৰ্মালী আছে, ৰিপন দা আছে, ৰীণাবা আছে, সকলো আছে। মানে সকলোকে দেখিব এখন ধাৰাবাহিকত, আৰু বেলেগ এটা সোৱাদ পাব বুলি আশা কৰোঁ। আৰু মই বিশেষকৈ মোৰ ভাল লাগি আছে, কাৰণ ৰীণাবা মোৰ মা হ'ব। মই তেওঁৰ মাজু ছোৱালী, আৰু আমাৰ ঘৰখনৰে একদম প্ৰিয় তেখেত, কাৰণ সৰুৰ পৰা দেখি আহিছোঁ। আৰু মাহঁতৰ, মোৰ শাহু মা, ঘৰৰ সকলোৰে মানে প্ৰিয় তেখেত। আৰু সঁচাকৈ ইমান ভাল লাগে নহয়, বহুত বেছি ভাল লাগে। ইমান সৰুৰ পৰা দেখি আহিছোঁ। তাত দীপন দাও আছে, ইমান সকলো আমাৰ অভিজ্ঞ অভিনেত্ৰীসকল আছে। আৰু মই আচলতে স্পেচিয়েলি মই ৰীণাবাৰ ছোৱালী হ'ম কাৰণে সঁচাকৈ বহুত ভাল লাগি আছে। মোৰ ভাল লাগিছে। আজি যোৰহাটৰ পৰা আহি পাইছোঁহি, ফটোশ্বুট আছে। বাকীখিনি পিছত কি হয় নাজানো। বহাগী এখন সুন্দৰ চিৰিয়েল হ'বলৈ গৈ আছে। মই বহাগীৰ মাকৰ চৰিত্ৰত অভিনয় কৰি মোৰ 3জনী ছোৱালী, এজনী আৰু এজনী আছে, আৰু ল'ৰা এটা আছে।
গতিকে ভাল হ'ব বুলি আশা কৰিছোঁ। বাপাহঁতৰ পৰিচালনাৰে সুন্দৰ বহাগী আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। আমাক ধুনীয়াকৈ ভিডিঅ' কৰি দিলে। বাপালে এতিয়া একো নকয় চাগে আপুনি ন? নকয়, মই জানো। আৰু ইয়াক চিনাকি কৰি দিওঁতে মোৰ ভ্লগত ইয়াক আজি প্ৰথম দেখিছে। আমাৰ এয়া হ'ল ৰূপ, আমাৰ জিনটোৰ ভতিজা, ইও থাকিব আমাৰ লগত, হয়নে? আজি কেনেকুৱা লাগিছে আহি? আজি ভাল লাগিছে বাৰু, ইয়াত বহুতখিনি মানুহ লগ পাইছোঁ। আৰু এইফালে মোৰ শ্বুট ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ ফটোগ্ৰাফী কৰিছে কমল দে, আপোনালোকে চিনি পায়ে, খুব এজন ভাল ফটোগ্ৰাফাৰ। আৰু এইফালে জেৰিফা বাৰ লগত আমাৰ সকলো কেইজনীৰে ফটোশ্বুট চলি আছে। এইফালে আকৌ ৰোমেণ্টিক শ্বুট ষ্টাৰ্ট। দুইজন দেখা পাইছেনে? দুইজনে মোৰ প্ৰেমিক। কোনজনৰ লগত বিয়া হয়, কোনজন মোৰ বয়ফ্ৰেণ্ড, আপোনালোকে চিৰিয়েলখন চালেই গম পাব। ফাইনেলি একদম খৰখেদাকে আমি এতিয়া আকৌ যাওঁ আইটিয়ে মাছ খোৱালৈ। অলৰেডি মোৰ বহুত বেছি দেৰি হৈছে। এতিয়া যাওঁ, তাত গৈ মেকআপটো চেঞ্জ কৰিম, তাৰপিছত আকৌ ষ্টেজ গৈ আকৌ ষ্টেজত উঠিব লাগিব ডাইৰেক্ট। অৰূপে মেকআপ কৰি দিব, আকৌ আমাৰ নিখিলে মোক হেয়াৰটো কৰি দিব। আৰু ফাইনেলি আমি পালোহি আইটিয়ে মাছ খোৱা। কোনখনেদি সোমাব? এইফালে দি, এইফালে এইখন তোমাৰ পোষ্টাৰ তাত লাগি আছে ন, এইফালে এইফালে সোমাই দিব। এইবিলাক গিফ্ট হেম্পাৰ্ছ, চাৰ্টিফিকেট, সেইখন আমাৰ ষ্টেজ। আৰু এইটো মোৰ ফাইনেল গেটআপ, মই আপোনালোকক দেখাম মোৰ গেটআপটো। আৰু এয়া আপোনালোকে দেখা পাইছে মোৰ এয়া ফাইনেল গেটআপ। মই এয়া আজি পিন্ধিছোঁ, এয়া মোৰ বাছলৈ ডান্সৰ পাৰফৰ্মেঞ্চ আছে প্ৰথমে, তাৰপিছত ডান্স পাৰফৰ্মেঞ্চৰ কষ্টিউম এইটো। ইয়াত আছে স্কাৰ্ট, লেহেংগা, স্কাৰ্ট, পেণ্ট, ইউনিফৰ্ম লৈছোঁ পল্লৱী বস্ত্ৰৰ পৰা। আৰু ধুনীয়া টপটো লৈছোঁ মই ডলি মিল্ছৰ পৰা। আৰু ৰেড কাৰ্পেটত যদি তুমি নেকি ডলি মিল্ছৰ পৰা লৈছোঁ, আৰু ইমান ধুনীয়াকৈ মোৰ মেকআপ কৰি সজাই দিছে আমাৰ অৰূপে। থেংক ইউ ছ' মাছ। আৰু খুব দৌৰা দৌৰি একদম। আৰু মোৰ হেয়াৰ ষ্টাইল কৰি দিছে নিখিলে। আৰু আমাৰ এয়া আহিছে মোৰ লগত, মোক বহুত হেল্প কৰিছে থেংক ইউ। আৰু এইফালে চাওঁ, আৰু এইফালে চাওঁ বিউটিফুল লেডিজ পিংকিনি বা তাই একদম ধুনীয়া লাগিছে বহুত। আৰু এতিয়া ৰিল বনোৱা ব্যস্ত হৈ আছে। অৰূপে এতিয়া ভান্তিবাক মেকআপ কৰিব। অৰূপে বহুত ধুনীয়া মেকআপ কৰিছে চবকে। হাই। আৰু এয়া আমাৰ পুৰা মানে ভয় লাগি আছে ষ্টেপ পাহৰি যাওঁ বুলি আমি মানে প্ৰেক্টিছ কৰিম। মই যে প্ৰেক্টিছ কৰি ঘামি গ'লো, দেখিছে না? আপোনালোকে ভাবিছেনে এই বেকগ্ৰাউণ্ড ডান্সৰ প্ৰতি আমাৰ 6টা-7টা গোটেই ডান্স তেওঁলোকে কিন্তু ষ্টেপ নাপাহৰে। কষ্ট কৰে সিহঁতি। ইমান ধুনীয়া লাগিছে। তোমাক কোনে ওলাই দিলে কোৱাচোন? অ' এয়া বিল্লি। হাই বিল্লি, মই দেখাই নিছিলোঁ তোমাক। মাস্ক মাৰি আছোঁ যে ভাল লাগিছে। এইটো ক'ৰ পৰা লৈছা? বিৰাট ধুনীয়া লাগিছে। অঁ, তুমি ডান্সত এইটো পিন্ধিবা ন? ইমান ধুনীয়াকৈ যে শিকাইছে ডান্স। এয়া মুনাফৰ কাৰণে আমি ধুনীয়াকৈ আমি শিকিছোঁ। আৰু কিমান ষ্টেজত কৰিব পাৰোঁ নাজানো বাৰু। তুমিতো বহুত ভাল শিকালা আমাক, থেংক ইউ। মই একদম সময়টো কম পালোঁ। উপায় নাই, কি হয় চাওঁগৈ ষ্টেজত। থেংক ইউ। মোৰ নেকি? তাৰপিছত মোৰ নেকি? কি গেপ আছেতো অলপ? কিমান? 20 মিনিট। আৰু এইবাৰ মোৰ লুকটো চেঞ্জ। আমাৰ অৰূপ লাগি আছে মোৰ নেক্সট লুকটোৰ কাৰণে। আৰু এইটো মোৰ ৰেড কাৰ্পেট লুক, খুব ধুনীয়া গেটআপ দিছে আমাৰ অৰূপে, টোটেলি চেঞ্জ। আৰু এই
আৰু এয়া আপোনালোকে দেখা পাইছে বলিউডৰ সুদৰ্শন অভিনেতা আফতাব সিদ্দাস্তানী আহি পাই গ'ল। আৰু এয়া বান্ধৱী প্ৰিয়ম আৰু মোৰ মৰমৰ বান্ধৱী কৃষ্ণা কল্যাণী, আমি তিনিজনী একেলগে শ্ব' উপভোগ কৰিলোঁ। আৰু এইবাৰ মোক ষ্টেজলৈ মাতিছে, এৱাৰ্ড এটা দিছে, আপোনালোকে চাব। Nirmali S. Vora, Most Loved Actress in Assamese Theatre for the year 2023-24. আৰু বলিউডৰ ইমান এজন সুদৰ্শন অভিনেতা যাক আমি বিগ স্ক্ৰীণত দেখোঁ, তেখেতৰ হাতৰ পৰা এৱাৰ্ড ল'ব পৰাটো আচলতে মোৰ বাবে সৌভাগ্য বুলি মই ভাবোঁ। Congratulations, Nirmali. Next, we have the award for Best Makeup Artist and Beautician. Priyam Pallavi wins the award for Popular Iconic Character in her debut film, Sri Raghupati. आज का इस मंच का ऑफिशियल एंकर किंकिनी गोस्वामी और हमारे सिद्धार्थ जी का धर्म पत्नी। और मैं आपको बता दूं सर, सिद्धार्थ जी और किंकिनी दोनों ही उस सीरियल में लीड कर रहे हैं, दोनों ही मतलब एक साथ काम कर रहे हैं और एकदम रियल और रियल लाइफ मैच हो गया पूरा। বাট কিন্তু এটা কথা কওঁ, শ্বপিঙৰ কথা ক'লা যিহেতু, উই হেভ গিফ্ট ফৰ ইউ। আমাৰ গিফ্ট চ' এয়া এক্সটিক বেগছৰ তৰফৰ পৰা তোমালৈ এয়া গিফ্ট, তুমি খুব ভাল পাবা। এক্সপেক্ট কৰাই নাছিলোঁ। এতিয়া এক্সটিকৰ বিষয়ে তুমি ক'ব লাগিব। এতিয়া এক্সটিকে ধুনীয়া ধুনীয়া বেগছ বনায়। চ' এইটো বেগ মই ল'ম, বিশেষকৈ মই শ্বুটিঙত ল'ম। আৰু এক্সটিকৰ যিসকলে মোক এয়া এই মানে গিফ্টটো দিছে, তেওঁলোকে চিৰিয়েলতে দেখিব, কাৰণ মই বেছিকৈ চিৰিয়েলতে ধুনীয়া ধুনীয়া বস্তুবোৰ লওঁ। চাব, নমুনাৰে ধাৰাবাহিকত দেখা পাব। ডাইৰেক্ট প্ৰমোশ্যন কৰি দিছে, এয়া এইটো আপুনি চিৰিয়েলত দেখিব। আৰু লগত আৰু এখন ধাৰাবাহিক কৰিছোঁ বহাগী, স্পন্দন চেনেলত, তাতো ল'ম কিন্তু দেই। দুইখন চিৰিয়েলতে মই বেগটো ল'ম। ইনষ্টাগ্ৰামত তুমি টেগ কৰি দিবা। একদম মই টেগ কৰিম। আমি সকলো এতিয়া ঘূৰা-ঘূৰি হ'ব ওলাইছোঁ, কিয়নো শ্ব' শেষ হ'ল। আৰু বিশেষকৈ এই শ্ব'টোৰ অৰ্গেনাইজাৰ দুজন শ্বাহৰুখ আলী আৰু ধ্ৰুৱ শৰ্মাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু আপোনালোকৰ এই শ্ব'টো দীৰ্ঘায়ু কামনা কৰিলোঁ। এইদৰে আপোনালোকে সুন্দৰকৈ প্ৰত্যেক বছৰে এই শ্ব'টো পাতি যাওক, তাকেই কামনা কৰিলোঁ।